জুবিন গাৰ্গে। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ হুংকাৰে কঁপাইছে হিমন্ত চৰকাৰক। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নেতৃত্বত ৰাজ্যত হ'ব নেকি পুনৰ কা আন্দোলন? হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গৰ্জন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মই ঘেণ্টাও খাতিৰ নকৰোঁ। হিমন্ত বিশ্ব শৰ্মা, GP সিং, কাকোকে মই ঘেণ্টাও খাতিৰ নকৰোঁ। মই কাৰো চাকৰ নহয়। মোৰ চিধা কথা নৌকা। মই থকালৈকে কা বলবৎ হ'ব নোৱাৰে। মই জুবিন গাৰ্গ। মোক মাৰিবলৈ কাৰো হিম্মত নাই। কা বলবৎ কৰিলে অসমৰ ৰাইজে কোনেও বিজেপিক ভোট নিদিব। বিজেপিক ভোট নিদিবলৈ মুকলি আহ্বান জুবিন গাৰ্গৰ। লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন বলবৎ হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পিছতে পুনৰ সমগ্ৰ ৰাজ্যতে বিভিন্ন দল সংগঠনৰ নেতৃত্বত আৰম্ভ হৈ গৈছে কা বিৰোধী প্ৰতিবাদ। ইয়াৰ মাজতে নাগৰিকত্ব সংশোধনী আইনক লৈ নিজৰ স্থিতি স্পষ্ট কৰি মঞ্চৰ পৰাই গৰজি উঠিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। ৰাজ্যত পুনৰ কা আন্দোলন হ'ব বুলি ঘোষণা কৰি জুবিন গাৰ্গৰ হুংকাৰ। কা আনিলে কোনেও বিজেপিক ভোট নিদিব। কোটি কোটি জনতাক মুকলি আহ্বান জুবিন গাৰ্গৰ। আপোনালোকে ভোট নিদিলে কোনো মিনিষ্টাৰ হ'ব নোৱাৰে, কোনো বিধায়ক সাংসদ হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা, GP সিং থাকিলেও কোনো লাভ নাই, প্ৰতিবাদ হ'বই। মই প্ৰতিবাদ কৰিলে পুলিচে মোক মাৰিব। সেই একেখিনি পুলিচে মোক নিৰাপত্তা দিয়ে। পুলিচে মোক মাৰিব আৰু নিৰাপত্তাও দিব। হোৱাট ইজ দিছ? এয়া কেতিয়াও গণতন্ত্ৰ হ'ব নোৱাৰে। মোদীয়ে ভাৰতবৰ্ষত ভাল কাম কৰি থকা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণতন্ত্ৰ শেষ কৰি পেলাইছে। নৰেন্দ্ৰ মোদীয়ে ভাইও আৰু বেহনো বুলি কৈ থাকিলেই নহ'ব। 5টা ল'ৰা শ্বহীদ হ'ল আৰু কাকো মৰিবলৈ নিদিওঁ, এয়া মোৰ চিধা কথা।